নমস্কাৰ গাঁৱলীয়া ছোৱালী ৰাজুমণিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি আমি আহিছোঁ দুধকোঁৱৰ পাহাৰলৈ আমবাৰীত। এয়া চবেই আহি গ'ল, এতিয়া চবে ড্ৰেছ কৰাত ব্যস্ত। আমাৰ এনেই দেৰি হৈছে আৰু সেইকাৰণে আমি জল্দি শ্বুটিং আৰম্ভ কৰি দিছোঁ। এয়া শ্বুটিং আৰম্ভ হৈ গ'ল, বাকীখিনি ভিডিঅ' কৰা নহ'ল, গতিকে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাব। এতিয়া আমি গৈ আছোঁ পাহাৰৰ ওপৰত। কি দূৰ দিছে তাই বান্দৰৰ দূৰ যাই আছে তাইৰে ভিডিও বানাত লাগছে এইয়া সাপ 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 এইয়া এইয়া সাপ ফেটি সাপ বেছি কৰিবি আর না যাই এই মিছা কথা কয় হাবাস। এয়া আমি আহি গ'লোঁ পাহাৰৰ ওপৰত। সকলোৱে ভাগৰ লাগিছে, চবে ফেফাই আছে। অলপ জিৰাই লৈছোঁ, তাৰপিছত আমি শ্বুটিং আৰম্ভ কৰিম পাহাৰৰ ওপৰত। এয়া চাওক, চবৰে ভাগৰ লাগিছে। পাহাৰৰ ওপৰত শ্বুটিং কৰাখিনি ভিডিঅ' কৰা নহ'ল, গতিকে আমাৰ পাহাৰৰ ওপৰত শ্বুটিং শেষ। এতিয়া আমি তলত নামি আছোঁ। তলত নামি আৰু আমি অলপমান আমাৰ শ্বুটিং বাকী আছে, তাৰপিছত আমাৰ শেষ হ'ব। শ্বুটিং শেষ হ'ল, আমি এতিয়া ঘৰত যাই আছোঁ। এয়া তো ভিডিঅ'টো চাব, ভালকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আমি ঘৰত গৈ আছোঁ, বাকীবিলাক গাড়ীত গ'ল, আমি বাইকত গৈ আছোঁ। ফাইনালি আমাৰ ব্ৰেকআপ হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।